হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে। মোৰ আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি মানে মই আপোনাৰ অৰ্ডাৰ কৰিছিলোঁ বিগ বাস্কেটৰ পৰা। তো বস্তু কেইটামান আহি পালে বস্তু চাওকচোন, মই তাকে আনিব গৈছিলোঁ। বহুত গৰম, বহুত গৰম। এইটো আপোনাৰ ৰেচিপি আহি আছে ইয়াৰ লগত কলডিল হয়, মানে বহুত গৰম পৰিছে সেইকাৰণে আনিছোঁ খাবৰ কাৰণে। বহুত ভাল মানে আপোনালোকক ৰেচিপিটো আহিব দেখা পাব। তাৰপিছত আৰু এটা অৰ্ডাৰ কৰিছোঁ আপোনাৰ এইটো দেখিছে, এইটো কি বাৰু কওকচোন ৰাইজ, কমেণ্ট কৰি জনাব এইটো কি বাৰু। এইটো খাই ভাল লাগে, কলডিল হয়, বেয়া নহয় বস্তুটো, ভালেই মানে পোৱা নাযায় ইয়াত। চ' সেইকাৰণে অৰ্ডাৰ কৰিছোঁ, গোটেইটো ভালেই। এই দুটা অৰ্ডাৰ কৰিলোঁ, বেছি পোৱা নাই। আপোনাৰ এইটো পৰিছে 39 আৰু এইটো পইচা আপোনাৰ 25 টকা। বিগ বাস্কেট অৰ্ডাৰ কৰি চাব পাৰে, গোটেইখিনি ভাল বস্তুৱে আহে। তো এইটোৰ লগত ৰেচিপি এটা আহিব, এইটোৰ লগত আহিব, গোটেইখিনি মই দেখুৱাম, তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। বিগ বাস্কেটৰ পৰা অহা অৰ্ডাৰকেইটা ৰুমত থৈ ডাইৰেক্ট আপোনাৰ পালোহি বেকাৰী দোকান। ইয়াৰ পৰা বোলো ব্ৰেকফাষ্টৰ কাৰণে কিবা এটা লৈ যাওঁ। আজি মানে বন্দা ইডলি খাব মন যোৱা নাই, সেয়ে তাকে ডাইৰেক্ট দোকান পালোহি। জাষ্ট লৈ আহিলোঁ এইটো। এইখিনি চিকেন হয়, এইটো আজি ব্ৰেকফাষ্ট মই এনেকৈ কৰিম বুলি ভাবিছোঁ। এইটো পানী উতৰ লগত আছে। তো ৰাইজ তেন্তে মই খাই লওঁ, আপোনালোকে চাই থাকক, চাই যাওক। कितना है मैंगो? ये 10 का, ये 20 का, 50 का 3। তো ৰাইজ একদম ডাইৰেক্ট ৰাতি হৈ গ'লে মানে মই বজাৰলৈ আহিলোঁ। সপ্তাহী বজাৰ বহে, তো প্ৰতি শুক্ৰবাৰে বহে। মানে চাওকচোন বজাৰবিলাক মানে এনেকৈ বহে, চাং পাতি বহা নিচিনা বহে, আমাৰ তাৰ নিচিনা নহয়। আৰু মানে প্ৰাইচবিলাক আপোনালোকে ক'ব কেনেকুৱা কি, মই দেখুৱাই যাম। এইখিনি আপোনাৰ শুকান মাছ মানে, তাকে আপোনাৰ এক পেকেট 10 টকা। তো ৰাইজ ইয়াত তিয়ঁহ ল'ব আহিলোঁ, আপোনাৰ গাজৰ আৰু কেপচিকাম আপোনাৰ ইয়াত কেজি হয় 40 টকা, আৰু গাজৰ হৈছে 60 টকা। তাৰপিছত তিয়ঁহৰ কেজি 40 টকা। पालक का 10 रुपये। তো ৰাইজ ইয়াত মানে আপোনাৰ শাকৰ পৰা ধৰি চব্জি বহুতখিনি পোৱা যায়। তো শাকৰ মানে আপোনাৰ মুঠা 20 টকা, যি শাক লয় আপুনি। বহুত কোৱালিটি আছে, কিন্তু মানে আমাৰ অসমৰ নিচিনা নহয় আৰু, চব শাক পোৱা যায়, মানে অলপ অলপ পোৱা যায় আৰু। তো ৰাইজ মানে কি, আজিৰ দিনটো ব্লগটো এনেকৈয়ে পাৰ কৰিছোঁ। গোটেইখিনি কি কি কৰিলোঁ, কি কি নকৰিলোঁ, গোটেইখিনি দেখুৱালোঁ আপোনালোকক। আপোনাৰ মাৰ্কেটত আদা, নহৰু, পিঁয়াজ, কল, আপোনাৰ ফল মূলো পোৱা যায়। আৰু মাছৰ দোকান আছে, মানে আমাৰ অসমৰে হয়, এক্সট্ৰাকৈ এফালে আছে ছাইডৰ ফালে। আৰু চাওকচোন ইয়াৰ মানে আপোনাৰ বজাৰৰ যিটো বহা ষ্টাইলটো মানে অলপ ইউনিক টাইপৰ, ইউনিক আৰু আমাৰ তাৰ নিচিনা নহয়। তো আজি ভিডিঅ'টো ইমানখিনিয়ে আছে।